নমস্কাৰ প্ৰিয় বন্ধুসকল আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ অন্য এটা ভিডিঅ' লৈ। আজি আমাৰ মাজনীৰ জন্মদিন। মাজনীৰ জন্মদিন কাৰণে ৰাতিপুৱা অলপমান মন্দিৰত শৰাই আগবঢ়ালোঁ আৰু ঘৰতে অলপমান কিবা কিবি কৰা গ'ল আৰু চ' আপোনালোকে ভিডিঅ'টো চাই যাব। মই কি কৰিছোঁ দিনটোত, আজি কি কৰিলোঁ আপোনালোকক জনাম বাৰু। মাজনী হাই দিয়া, হাই হাই হাই। এইটো পিছফালে গিটাৰ থোৱা আমাৰ হাই হাই। আপোনালোকে চাই থাকক ভিডিঅ'টো। মই আপোনালোকৰ দিনত কি প্ৰগ্ৰেম কৰিলোঁ আপোনালোকক দেখাই যাম বাৰু। মাজনীৰ জন্মদিন কাৰণে আমি অনাথ আশ্ৰমত আহিছোঁ গধূলি টাইম আৰু ইয়াতে অলপমান ল'ৰা ছোৱালীকেইটাক কিবা অলপ দিম বুলি আমি ঘৰৰ পৰা এনেকৈ বজাৰৰ পৰা অলপ বজাৰ কৰি অনা গ'ল আৰু এতিয়া আমি অনাথ আশ্ৰমৰ ভিতৰত সোমাম আৰু বাহিৰত আছোঁ। এতিয়া ইয়াৰ ভিতৰৰ বাহিৰৰ এইখিনি ৰেড ক্ৰছ ছ'চাইটি হয়, এইটো ৰংপুৰত আছে আৰু আপোনাৰ এইখিনি ভিতৰত সোমালোঁ আমি। এনেকৈ সোমাই গৈ অলপ গৈ আৰু এনেকৈ ল'ৰা ছোৱালীখিনিক লগ কৰিবৰ কাৰণে ইভিনিং টাইম আহিলোঁ, কাৰণ সিহঁতৰ মানে পৰীক্ষা চলি আছিলে। চ' এনেকৈ গৈ আছোঁ, আপোনালোকে দেখা পাইছে চাগে। এনেকৈ গৈ এনেকৈ ল'ৰা ছোৱালীকেইটাক অলপ কিবা অলপ খোৱা বস্তু আৰু এনেকৈ পঢ়াৰ সঁজুলি কিবা কিবি এনেকৈ অনা গৈছে সিহঁতৰ ধৰক প্ৰয়োজনীয়। সেয়া ল'ৰা ছোৱালীকেইটাক এনেকৈ নিজ হাতেৰে বস্তুখিনি দি আজি খুবেই ভাল লাগিছে। সিহঁতৰ কিবা এটা মানে বস্তুখিনি হাতেদি দিব পাই মানে আমাৰ গোটেইকেইজন ঘৰৰ মানুহৰে মনটো খুবেই আনন্দিত। আজি ভালে লাগিছে। সিহঁতক লগ কৰিবৰ কাৰণে আমি ইভিনিং টাইম গ'লোঁ আৰু ইমান মৰম লগা ল'ৰাকেইটা দেখিবলৈও সৰু সৰু বাচ্চা মৰম লাগে। এনেকৈ ভাল লাগিছে, ধুনীয়া পৰিৱেশটো ভালে, খুব ভাল। এনেকৈ দিয়া গ'ল আৰু বস্তুখিনি। কলম দিয়া কি লাগে এটা দিয়ে হাই ছেকেণ্ডাৰী ফাইনেল গুগল ক্লাছ কৰি এইটো দিম আৰু এই অনাথ আশ্ৰমৰ পৰা আমি ফুৰি আহিলোঁ। এতিয়া আমি আৰু গৈ আছোঁ বেলেগ ঠাইত যাম বাৰু। আশ্ৰমৰ পৰা আহি ইয়াতে কেক এটা অৰ্ডাৰ কৰিছিলোঁ। এই কেকটো আহি গ'ল। এতিয়া মাজনী কেকটো কাটিলোঁ। তাৰপিছত আৰু ওলাই যাম, চাই থাকিব। তুমিও যোৱা তাতে তুমিও যোৱা মাজনীৰ জন্মদিন কাৰণে ষ্টাইলাইন ধাবা গোটানগৰ, ইয়াতে আহিছোঁ আমি ফেমিলিটো। ইয়াতে অলপ খাই লওঁ, বাকী ঘৰত যিখিনি কৰিব লাগে সেইবোৰ আপোনালোকক দেখা দিয়ে। ইয়াতে আহিছোঁ আমি, ইয়াতে চাই থাকিব ভিডিঅ'টো। এয়া অৰ্ডাৰৰ চাওমিন আহি গ'ল আমাৰ। এয়া আমাৰ অৰ্ডাৰৰ চাওমিন, চিকেন বাটাৰ মছলা, ডাল মাখানি গোটেই আহি গ'ল আৰু এয়া আমাৰ নান আহি গ'ল। এতিয়া খাম আৰু আমি ৰেডি হৈ আছোঁ খাবৰ কাৰণে। বাটাৰ নান আমাৰ মাজনী খাইছে। মাজনী মুনু ৰেডি একদম খাবৰ কাৰণে। মুনু জল্দি
আমাৰ গীতাৰ্থা দুটাই আজি চচে খাব আৰু চাওমিনতকৈ চচে বেছি লৈছে এয়া বাবু আৰু মাজনী দুয়ো ভায়েক আৰু ভনীয়েকে খাই বৈ যেতিয়া বাহিৰত আমি থিয় হৈছিলোঁ ধাবাৰ বাহিৰৰ এইখিনিত তেতিয়া দুয়োটাই খুব খেলিছে মাজনীয়ে একদম মাকৰ বেগটো লৈছে আৰু আমাৰ দাদাই গীতাৰ্থৰ দাদাই একদম মাজনীৰ পিছে পিছে দৌৰি আছে দুয়োটাই খুব খেলি খুব ভাল পায় একদম কাজিয়াও ঠিকছে কৰে আপোনালোকে চাই থাকে ভিডিঅ'টো শেষলৈকে আপোনালোকক দিনটোত কি কৰিলোঁ আমি ক'ত ক'ত গ'লোঁ আপোনালোকক জনালোঁ আপোনালোকক দেখালোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক জনাব কমেণ্ট কৰে আৰু যদি মোৰ ভিডিঅ' চাই ভাল পাইছে আপোনালোকে তো প্লিজ লাইক এটা কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ